friends, to আপোনালোকক মোৰ চেনেল এন্টাৰটেইনাৰ আৰ্টিষ্ট ৰাহুললৈ স্বাগতম। আপোনালোকলৈ আজি লৈ আনিছো এটা নতুন আনবক্সিং ভিডিও। কিহৰ আনবক্সিং ভিডিও? গতিকে চাও বলক। Hi friends, to আজি আমি এটো আনবক্সিং কৰো তো কি বস্তু চাও। তো এপিনে খুলো বিলেটৰ আনবক্সিং কৰিম। তো বিলেটখনো ইমান ধাৰ নাই কি হ'ব। তো ভিতৰত এটা ভাল লগা কভাৰ দি মেৰুৱা আছে। এইটো হৈছে Apsara Premium Color Pencil 26H 300 হৈছে ইয়াৰ প্ৰাইচটো। মই অফাৰ পালো 270 আনিছো মই। তো এইটা তিনটা দিয়া আছে কেনেকৈ ব্লেন্ড কৰে, ব্লেন্ডিং টেকনিক, তো কিছুমান টেকনিক দিয়া আছে ইয়াৰ। এইটো 300 লিখা আছে। তো পেকেজিংটো কিন্তু মজা পাইছো মই, মজা পেকেজিং। একচুৱেলি মই যিটো ইয়াৰ টিনৰ যিটো কভাৰ আছে ন, সেইটোৰ বাবে মই মানে মেইন বস্তুটো লৈছো। ভাল লাগে কিবা এটা। ডাইৰেক্ট কাটিয়ে দিওঁ বাপেকে। পেকেজিং কিন্তু মজা পেকেজিং দিছে, কাৰণ ইমান চিপ প্ৰাইচত ইমান মানে ভাল পেকেজিং নিদিয়ে। তো খুলিলো, চব খেলি মেলি হৈ আছে ৰং। তো আমি সমান কৰি ল'লোঁ, মিলাই দিলোঁ। তো এতিয়া দেখি মজা লাগিছে। তো পিংক কালাৰ, এইটো টাচ কৰি পুৰা প্ৰিমিয়াম ফিল আহিছে। এইটো টিনৰ এটা কভাৰত আছে। কভাৰটো কিন্তু মজা লাগিছে। এইটো 26টা আছে কালাৰ। তো এইটোৱে। এতিয়া আমি কি কৰিম, এটা ল'ম। কোনটো কালাৰ ল'ম, এটা কালাৰ চিলেক্ট কৰিম। এইটোকে ল'ম। লৈ আমি এটা পেপাৰ এটাত ড্ৰ কৰি চাম। পুৰা স্মুথ। তো এইটো আমি ব্লেন্ড কৰিলোঁ। তো ইয়াৰ ওপৰত আমি আৰু এটা কালাৰ ৰেড কালাৰটো দি ব্লেন্ড কৰি চাওঁ কেনেকুৱা পাৰফৰ্মেন্স দেখায়।
ধুনীয়াকৈ ব্লেন্ড হৈছে এটো ব্র্যান্ডৰ নাম লিখা আছে Apsara বুলি Apsara Premium বুলি তো আমি ব্ল্যাক কালাৰটো ইয়াৰ ওপৰত দি চাও কেনেকুৱা হয় ভালকৈ ব্লেন্ড হৈছে ছবি কালাৰ পেন্সিলেৰে আপোনালোকে আঁকিব পাৰিব তো এটো মই ফাৰ্স্ট ইউজ কৰিছো কালাৰ পেন্সিল একচুয়ালি মই কালাৰ পেন্সিল ইউজ কৰা নাই আজিলৈ আৰু মই পোৰ্ট্ৰেট বনাও আৰু বেলেগ কালাৰ ইউজ কৰিছো সো কালাৰ পেন্সিল ফাৰ্স্ট এটো ইউজ কৰিছো তো এটো আপোনালোকে দেখা পাইছে এটা এপল আঁকিছিলো তো এনেকে আপোনালোকে থ্ৰিডি ইফেক্টটো দিব পাৰে সো এটো এটা ভাল অপচন হয় যিয়ে কালাৰ পেন্সিল বাই কৰিব বিচাৰিছে কালাৰ পেন্সিল যদি আপোনালোকে ইয়াতকো ভাল ল'ব বিচাৰে তেন্তে আপোনালোকে প্ৰিজমা কালাৰ পাব মিনিমাম 5000 লাগি যাব আৰু কালাৰ castel polychrome আছে হেতু আপোনালোকে ইউজ কৰিব পাৰে তাত আপোনালোকৰ মিনিমাম 12টা কালাৰ থকাটো 1500 লাগি যাব আৰু এনেকে দাম বাঢ়ি যাব তো এটা চিপ প্ৰাইসত যদি ভাল এটা হি বিচাৰে তো এটো এটা ভাল অপচন আপোনালোকৰ বাবে যদি আপোনালোকে মোক ফলো কৰিব বিচাৰে তেতিয়ালে ডেসক্ৰিপচনত লিংক দিয়া আছে তাৰ পৰা আপোনালোকে টুইটাৰ ইনষ্টাগ্ৰাম FB সবতে আপোনালোকে মোক ফলো কৰিব পাৰে তো আপোনালোকে যদি এটো পাৰচেজ কৰিব বিচাৰে তেতিয়ালে লিংকটো মই ডেসক্ৰিপচনত দি থৈ দিছো তাৰ পৰা আপোনালোকে বাই কৰিব পাৰিব তো এটো এটা ভাল অপচন এটা চিপ প্ৰাইসত ভাল কোৱালিটি দিছে সো আপোনালোকে মোৰ চেনেল চাই আহিব আৰু আগলৈও এনেকুৱা ভিডিও বনাই থাকিম গতিকে আনবক্সিং ভিডিওটো কেনেকুৱা পালে লাইক কৰক কমেন্ট কৰক আৰু শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব আৰু লগতে দি দিব তো আজিলৈ টাটা বাই বাই থ্যাংক ইউ